জন্মনি ৰাভাৰ আদ্যশ্ৰাদ্ধ পাৰ হৈ গ'ল, কিন্তু তেওঁৰ আদ্যশ্ৰাদ্ধত নগাঁৱৰ কোনো পুলিচ প্ৰশাসনৰ মানুহ উপস্থিত নহ'ল বুলি জন্মনিৰ পৰিয়ালে দুখেৰে ব্যক্ত কৰিছিল। সেয়েহে জন্মনিৰ মৃত্যুৰ ৰহস্য হৈয়ে থাকিব বুলি বহুতে ভাবিবলৈ বাধ্য হৈছে। কিয়নো সুজিত পাল নামৰ ট্ৰাক ড্ৰাইভাৰজনে হেলা ৰঙেৰে জামিন লাভ কৰি উত্তৰ প্ৰদেশৰ নিজ ঘৰলৈ যাবলৈ সক্ষম হ'ল। আনহাতে প্ৰণৱ দাসে জন্মনিৰ মৃত্যু সম্পৰ্কে প্ৰত্যক্ষদৰ্শী বুলি যি মন্তব্য দিছিল, সেই মন্তব্য মিছা বুলিহে প্ৰকাশ পাইছে। কাৰণ তেওঁ সেইদিনাখন ৰাতি ঘটনাস্থলীত যে আছিল, সেই কথাৰ প্ৰমাণ হেনো তেওঁ দিব পৰা নাই। অকল সেয়েই নহয়, প্ৰণৱ দাসৰ আন এটা পৰিচয় পালোঁ, নালিয়া দাস। এই নালিয়া দাস যে এজন বেয়া মানুহ, সেই কথা নালিয়াৰ পত্নী তথা 2 একৰ ভাষ্যৰ পৰা জানিব পাৰিছোঁ। কিন্তু জানিব পৰা নহ'ল প্ৰণৱ দাসে যদি দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী নাছিল, কেনেকৈ 6জন মানুহৰ মাজৰ পৰা সুজিত পালক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। এনে ৰহস্যৰ কাৰণতে লেখিকা শিখা শৰ্মা মহোদয়াই এছাই জন্মনি ৰাভাকহে দোষী বুলি কটু মন্তব্য কৰিলে। শিখা শৰ্মাৰ দৰে উচ্চ শিক্ষিত নাৰী এগৰাকীৰ এনে মন্তব্যই জন্মনিৰ পৰিয়ালক তথা জন্মনিক ভালপোৱা সকলক যে ব্যথিত কৰিছে, সেই কথা অনুধাৱন কৰিছোঁ। শিখা শৰ্মাই ভাৰতীয় সেনা এজনৰ ওপৰত বিৰূপ মন্তব্য দিয়াৰ ফলত যে জেললৈ যাবলগীয়া হৈছিল, সেই কথা তেওঁ যে পাহৰি গ'ল, সেই কথা SP আনন্দ মিশ্ৰৰ ওপৰত কৰা মন্তব্যৰ পৰা উমান পালোঁ। তেওঁ জন্মনি ৰাভা আৰু SP আনন্দ মিশ্ৰৰ ওপৰত বিৰূপ মন্তব্য নিদি তেওঁ লখিমপুৰৰ SP, এডিশ্যনেল SP আৰু নগাঁৱৰ SP লীনা দেউলৰ ওপৰত মন্তব্য দিয়াহেঁতেন ভাল আছিল। তেতিয়া তেওঁ যে এজনী দাম্ভিক অহংকাৰী নাৰী, সেই কথা এচাম মানুহে নুবুজিলেহেঁতেন। মিছেছ শৰ্মা মহোদয়াৰ ভাষ্যৰ পৰা জানিব পাৰিছোঁ যে তেওঁ লেখিকা, গায়িকা আৰু সমাজ সচেতক নাৰী। তেওঁৰ বাকপটুতা দেখি তেওঁক এজনী সাহসীয়াল নাৰী বুলিয়েই ভাবিছিলোঁ। কিন্তু এতিয়া তেওঁৰ কিছুমান ভাষ্যৰ পৰা গম পালোঁ, আচলতে তেওঁ কোনো সমাজ সচেতক ব্যক্তি নহয়, বৰং তেওঁ মানুহক তুচ্ছ তাচ্ছিল্য কৰিহে ভালপোৱা এজনী দাম্ভিক নাৰী। সেয়েহে তেওঁ প্ৰেৰণাসূচক মন্তব্য নিদি চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত বাধ্যবাধকতাৰ কথাহে কোৱা শুনো। প্ৰশংসা, প্ৰেৰণাসূচক মন্তব্যই মানুহক যে সলনি কৰিব পাৰে, এই কথা তেওঁ অনুভৱ নকৰে। সেইবাবে তেওঁ দাম্ভিকভাৱে কথা কৈ শেষত জন্মনিকো পোনে পোনে দোষী সাব্যস্ত কৰিবলৈ প্ৰয়াস কৰিলে। এনে মন্তব্যই জন্মনিৰ পৰিয়ালবৰ্গকেই নহয়, অসমৰ সচেতন ব্যক্তিসকলকো দুখ দিছে। সেয়ে আমি প্ৰত্যেকে ভাবিছোঁ, জন্মনি ৰাভাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হওক। উদ্ঘাটন নহ'লে সাধাৰণ ৰাইজে ভয় শংকাত ভৱিষ্যতে জীৱন অতিবাহিত কৰিব লাগিব যে, সেই কথা অনুমেয়। সেয়ে শেষত জন্মনি ৰাভাৰ আত্মাৰ সদ্গতি কামনা কৰি মোৰ অনুভৱ ব্যক্ত কৰিলোঁ।